না আকৌ বাছ ইয়াত আৰু এইফালে ফটোগ্ৰাফী চলি আছে পুৰা এয়া এক্সেপ্টেড লেভেল পুৰা হাই হৈ গৈছে দেই 1 2 3 দিশ কমতি নহয় দেই ঐ কি কৈছা कभी कभी मेरे दिल में বহুতে আইফোন ল'বলৈ এইটো কাৰণে ভয় কৰে যে আইফোনৰ ইয়াতে ছাৰ্ভিচ চেণ্টাৰ নাই জিঅ'ত ছাৰ্ভিচ চেণ্টাৰ নাই গুৱাহাটী যাব লাগে যদি কিবা প্ৰব্লেম হয় আমি গুৱাহাটী যাবলগীয়া হ'ব তো এই ইয়াৰ পৰা হেল্ল' ভিয়াছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ কাৰণ মানে গাটো বেয়া আছিলে অলপ মাতটো শুনিছে ভাঙি আছে তো আজি গৈ আছোঁ এটা ফোন এটা ল'বলৈ তো কি ফোন ল'ম কি কথা সকলোবোৰ গম পাব আৰু লগতে চিনেমা চাব গৈ আছোঁ চিনেমা চাবলৈ একচুৱেলি আজি যাওঁ নে কাইলৈ যাওঁ ঠিক হোৱা নাই তো গৈ আছোঁ সকলোবোৰ দেখাম চাই যাব ভিডিঅ'টো ভাল হ'ব আজি পুৰা আৰু যদি ফাৰ্ষ্ট টাইম আহিছে এটা ছাবস্ক্ৰাইব কৰি কাষৰ কাষত দবাই দিব ভিডিঅ'টো আৰম্ভ কৰোঁ তো বৰ্তমান আহি পালোঁ এয়া আই ডিজিটেলৰ ফোনত আছোঁ কি সোমাই যাওঁ ভিতৰত সোমাই যাওঁ মা বহি আছে ভিতৰত তো সোমাই যাওঁ আজি কিবা ফোন এটা ল'ম আৰু কি ল'ম চাই থাকক আৰু বাকী আপোনালোকক দেখুৱাই দিম তো ব'লক সোমাই যাওঁ আহি যাওঁ 13 14 সাইজটো কি আপোনাৰ দুটা সেম ন এইটো সাইজ সেম হয় দুটাৰ সাইজ সেম ন এইটো প্ৰ মেক্স টো ন এইটো প্ৰ মেক্স টো ইয়াৰ প্ৰাইচ কিমান হৈছে এইটো ইয়াৰ আপোনাৰ যদি 128 জিবি ভেৰিয়েণ্ট লয় তেতিয়া 1,39,900 আহে আচ্ছা আচ্ছা 256 জিবি ভেৰিয়েণ্ট আহিব আপোনাৰ 1,49,900 তাৰপিছত আপোনাৰ 512 জিবি আহে 1 টিবি লৈকে আহে আচ্ছা আচ্ছা মানে যাৰ যিমানটো স্পেচ দৰকাৰী হয় সেই হিচাপত ইয়াৰ এতিয়া চেলিং কেনেকুৱা আৰু মানে প্ৰ মেক্স টো 14 মেক্সটো বহুত ভাল চেলিং হয় কাৰণ ফাৰ্ষ্ট টাইম আপোনাৰ এপল ইয়াত 48 মেগাপিক্সেল কেমেৰা দিছে আজিলৈ কোনো এটা এপল ফোনত 48 মেগাপিক্সেল কেমেৰা দিয়া হোৱা নাই আৰু ইয়াত যোনটো চিপ দিছে E16 বায়নিক চিপ সেইটো বহুত পাৱাৰফুল চিপ হৈ গ'ল তাৰ কাৰণে আৰু আপুনি গম পাব চাগে এইটো এটা ফোনৰ এখন আপোনাৰ মুভি শ্বুটিং কৰি দিছে তো ইয়াৰ কেমেৰা লেভেলটো কিমান আপুনি গম পাবই না তাৰ পুৰা দাম দৰ হৈ গ'ল আইফোন এতিয়া কোনটো ল'ব লাগে এতিয়া চব প্লেনিং হৈ গ'ল চুজ কৰিলোঁ এইটো যোনে দেখি গম পাইছে হয়তো চাগে গম পাইছে কি হয় তো কৈ আছোঁ সকলোবোৰ আনবক্সিংটো কৰি লওঁ তাৰপিছত আৰু কিমান ল'লে কি ল'লে সকলোবোৰ জনাই থাকিম এক্সেপ্টেড লেভেল পুৰা হাই হৈ গৈছে দেই 1 2 3 ল' কৃষ্ণ এইটো মোবাইলটো আইফোন 14 প্ৰ' মেক্স হয় আপোনাৰ নামটো জনাব চাৰফৰাজ ন ইয়াৰ লোকেশ্যনটো এবাৰ কৈ দিয়ক আমাৰ দোকান আছে দোকানৰ নাম হ'ল আই ডিজিটেল আৰু দোকান আছে থানা ৰোডত গড়ালিৰ পৰা থানা ৰোডত সোমাই লেফ্ট চাইডে প্ৰথম দোকান আচ্ছা তো আহিব কাৰোবাৰ যদি আইফোনৰ কিবা কুৱেজ থাকে তো বহুতে আইফোন ল'বলৈ এইটো কাৰণে ভয় কৰে যে আইফোনৰ ইয়াতে ছাৰ্ভিচ চেণ্টাৰ নাই জিঅ'ত ছাৰ্ভিচ চেণ্টাৰ নাই গুৱাহাটী যাব লাগে যদি কিবা প্ৰব্লেম হয় আমি গুৱাহাটী যাবলগীয়া হ'ব তো এই ইয়াৰ পৰা চিন্তা কৰি আমি এটা ভাল ছাৰ্ভিচ প্ৰভাইড কৰি আছোঁ কাষ্টমাৰৰ কাৰণে যদি কাষ্টমাৰে আমাৰ ইয়াৰ পৰা ফোন পাৰ্চেজ কৰে তো তেতিয়া কাষ্টমাৰে যদি ফোনৰ যদি কিবা প্ৰব্লেম আহে দেন কাষ্টমাৰ ডাইৰেক্টলি গুৱাহাটী ভিজিট নকৰিলেও হ'ব কাষ্টমাৰে আমাৰ ইয়াত আহি পেলাই ফোনটো ছাবমিট কৰিব পাৰিব আমি গুৱাহাটীলৈ ছাৰ্ভিচ চেণ্টাৰলৈ ইয়াৰ পৰা ফোন পঠিয়াই দিওঁ আৰু তেখেতৰ ফোন যেতিয়া ৰিপেয়াৰ হৈ যায় বা তেখেতৰ ফোন যেতিয়া ৰিপ্লেচ হৈ যায় বা তেতিয়া তেখেতৰ ফোন যেতিয়া প্ৰব্লেমবোৰ ছল্ভ হৈ যায় তেতিয়া ছাৰ্ভিচ চেণ্টাৰৰ পৰা ফোনটো আনি আমি কাষ্টমাৰক ডাইৰেক্টলি হেণ্ড অভাৰ কৰোঁ বাকী যিটো কাষ্টমাৰ আৰু ছাৰ্ভিচ চেণ্টাৰৰ যিটো কমিউনিকেশ্যন থাকিব সেইটো ডাইৰেক্টলি তেওঁলোকৰ মাজতে থাকিব বাকী আমি অনা আৰু নিয়া কামটো আমি কৰি দিওঁ যাতে কাষ্টমাৰৰ একো অসুবিধা নহয় কিবা চাৰ্জ নাই তেনেকুৱা একো চাৰ্জেছ নাই টোটেলি ফ্ৰী হয় আৰু দুটামান বস্তু মই ভিডিঅ'টোৰ যোগে জনাব বিচাৰিছোঁ যে কাষ্টমাৰ আৰু বহুত ধৰণৰ অসুবিধাৰ সৃষ্টি হয় যেনেকৈ যদি কিবা এণ্ড্ৰইড ফোন চলাই আছে এণ্ড্ৰইড ফোনৰ পৰা ডাটা ট্ৰান্সফাৰ হোৱাটছএপ ট্ৰান্সফাৰ এইখিনি আমাৰ ফালৰ পৰা চব বিনামূল্যে কৰি দিয়া হয় তেতিয়া একো চাৰ্জেছ দিবলগীয়া নহয় আৰু আইফোনৰ কিছুমান ছফ্টৱেৰ আপডেট আহে 6GB 7GB যিটো কাষ্টমাৰে আপোনাৰ মোবাইল ডাটা দি কৰিব নোৱাৰে তেনেকুৱা কাষ্টমাৰৰ যদি ছফ্টৱেৰ ৰিলেটেড কিবা ইছ্যু থাকে সেইটো আমাৰ ফালৰ পৰা এনি ডে ফ্ৰী থাকে লাগিলে আপোনাৰ কাষ্টমাৰ ফোনত ৱাৰেণ্টি থাকক বা নাথাকক যেতিয়া কাষ্টমাৰ আমাৰ ইয়াৰ পৰা পাৰ্চেজ কৰিছে তো যেতিয়াই তেখেতক তেনেকুৱা ধৰণৰ কিবা অসুবিধা লৈ আহে তো সকলোখিনি আমাৰ ফালৰ পৰা ফ্ৰীকৈ কৰি দিয়া হয় আচ্ছা তো গাইজ পৰা ফোন লোৱা হৈ গ'ল নতুন ফোন পৰা এতিয়া ব্লগিং কৰি আছোঁ কোৱালিটি কেনেকুৱা আহিছে জনাব আৰু লগতে ইয়াত দাদা আছে থেংক ইউ দাদাই পৰা কভাৰ আৰু টেম্পাৰটো ফ্ৰীকৈ দি দিলে কোনোবা এপল ল'ম বুলি ভাবিছে আৰু যদি ভাবিছে যে মই ফাইনেন্স কৰি ল'ম তো এতিয়া কোনো একো চিন্তা কৰিবলগীয়া একো নাই কাৰণ এতিয়া বাজাজ ফিনচাৰ্ভ আৰু HDB ফাইনেন্সৰ পৰা 2 বছৰৰ কাৰণে আপুনি 9 বছৰ EMI ল'ব পাৰিব আপোনাৰ ইণ্টাৰেষ্ট একো নাহে আপুনি আপ টু 24 মান্থলৈকে আপুনি এটা ইজি EMI কৰি ল'ব পাৰিব আচ্ছা তো যদি কোনোবাই ভাবি আছে তো দাদাৰ লগত কণ্টেক্ট কৰিব মই ফোন নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম চেক কৰি ল'ব গুড মৰ্ণিং আজি হ'ল নেক্সট ডে এতিয়া নতুন মোবাইলৰ পৰা ব্লগিং কৰি আছোঁ কেনেকুৱা পাইছে কোৱালিটিটো জনাব আৰু পূৰা আমাৰ ঘৰত উখল মাখল পৰিৱেশ পূৰা মামাহঁতৰ ফেমিলিটো আৰু মহাহঁতৰ ফেমিলিটো পূৰা আহিছে আৰু এইফালে আমাৰ লাকি আছে লাকি পূৰা পঢ়ি আছে কি লিখিছা 1 2 3 আৰু গৈ আছোঁ আজি এখন ফিল্ম চাবলৈ তো আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ গৈ আছোঁ লগত কোন কোন যায় সকলোবোৰ গম পাবই তো চাই থাকক ষ্টে টিউন আৰু এইফালে ফটোগ্ৰাফী চলি আছে পূৰা এয়া হ'ল মাহী এয়া মা
এয়া আমাৰ মাহী ছোৱালী সৰুজনী আৰু এয়া ডাঙৰজনী আৰু এয়া মামী ডাঙৰ মামী আৰু এয়া ডাঙৰ মামা আৰু এয়া আমাৰ ডাঙৰ মামা ছোৱালী লাকি হিন্দী গান গোৱা গোৱা জয় গোৱা লাজ কৰিছে গানটো কোৱাচোন অকণমান कभी कभी मेरे दिल में ख्याल आता है कि जैसे तुझको बनाया गया है मेरे लिए थैंक यू আমাৰ মানে পুৰা হাউচফুল হৈ আছে ঘৰৰ অৱস্থা চব পুৰা হাউচফুল দিশৰ কমটি নহয় দেই ঐ কি কৰিছা হে আৰু এইফালে আমাৰ এয়া অংকুৰ ভাই আহি গ'ল এই জাষ্ট পাইছোঁ ফাইনেলি আহি পালোঁ এয়া ইলিগলৰ ফটোত আছোঁ এয়া আজি চাম আৰু এইখন আৰু লগত আছে জিয়া বিশ্ব আৰু আমাৰ অংকুৰ ভাই আছে তই আজি কি চাব আজি এক্স টিবুল এক্স নহয়তো টিবুল এক্স নহয়তো আমি ইমান বেয়া নহয় আপোনাৰ নিচিনা অঁ এইটো কি কৰিছিলে আকৌ ইয়াক ভালকৈ চাওক দেই ই কিবা কিবি আনিব পাৰে কি 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 হৈছে ছোৱালী ক্লিপ লৈ ঘূৰি পিছে ফচি গ'ল আজি নাই আকৌ চাওক ইয়াক এই মানুহ অকণ জেঙীয়া আছে ই বহুত দিনৰ মূৰত পাইছোঁ ন বহুত দিন ব্যৱসায় কেনেকুৱা চলিছে ব্যৱসায় খতম চব খতম ব্যৱসায় ব্লগ চব খতম হৈ গ'ল খতম হ'লে নহ'ব নহয় আকৌ ষ্টাৰ্ট কৰিব লাগিছে ষ্টাৰ্ট কৰিব লাগিব এয়া বাকী কেনেকুৱা লাগিলে এতিয়া যিহেতু ইণ্টাৰনেট হাফ চাই কেনেকুৱা লাগিলে হাফ চাই মজা লাগিল এতিয়া ফোনটো চাম এটা ফুলটো চাব আৰু কথাটো ৰিলছ বনি আছে আমাৰ ইয়াত বাইক কেনেকুৱা লাগিলে আমি চোৱা চিনেমাখনৰ নামটো কি আছিলে কি এক্স ত্ৰিবুল এক্স বোলে আৰু এতিয়া গৈ আছে ভোট জলকীয়া জলকীয়া খাবলৈ জলকীয়া জ্বলা মোৰ খাব নোৱাৰে জানে অংকুৱে জানে তো এয়া আহি আছে ভোট জলকীয়া জলকীয়াতে ললিপপ কি জলকীয়াতে দিয়ে 250 মানে এখনৰ নাম ভোট জলকীয়া ন আচ্ছা জলকীয়া বুলি কৈছে মানে আৰু পুৰা জ্বলাটো ক'বই নালাগে ইও 250 ললিপপ একবাৰ এক্সপ্ৰেছন দেখিব এতিয়া খাব লাগিছে ইমান বুলি আজি ভেজ তাকে বেছ বুলি মাৰ কেনেকুৱা ঠিক আছে নে অ'কে ভোট জলকীয়ালৈ আহি যদি ভোট জলকীয়া নাখাওঁ তো কি এনেকুৱা কৰা ন হয় ই অকল জ্বলা খাব নোৱাৰে মানে তো মোৰ ৰোল আহি গ'ল সেইটো আজি বৃহস্পতিবাৰ তো পনীৰ ৰোল আৰু এবাৰ চাই মেলি হৈ গ'ল আৰু এজন মানুহ আহিছে এজন মানে কি ক'ম এইজন গৈছে নে জনিতা ক'পা আহি আপোন মানুহ মানে হয় নাই দেখি পিনি বাইক দেখি ৰৈ দিছোঁ তো গাইজ পুৰা খালো মেলিলো ভাল লাগিলে আৰু আমাৰ জনিতাও আহি গ'ল আপোনাৰ পাৰ্টিটো প্লেনিং আছে মানে চিৰিয়াছলি কৈছোঁ বেলেগে খাবলৈ আৰু খানাটো ভাল লাগিলে দেই সঁচাকৈ ভাল লাগিলে আকৌ এদিন আহি ফুড ব্লগ এটা বনাম অ'কে তো এতিয়া গৈ আছোঁ ঘৰলৈ তাকে আহি পালোহি ঘৰ পূৰা চিনেমা চালোঁ আৰু দেখালোঁ ব্লগটো কেনেকুৱা পেলাই জনাব দুদিনৰ ব্লগ হয় এইটো আৰু আপোনালোকৰ আহিবলৈ এটা মোবাইল এটাও ল'বলৈ সক্ষম হ'লোঁ তো কেনেকুৱা পেলাই জনাব আৰু আহিবলগীয়া দিনবোৰ যাতে ভালকুশলে পাৰ হয় তাৰে আপোনালোকে প্ৰে কৰিব আৰু ভাল ভাল যাতে ভিডিঅ'জ আপোনালোকক দি যাব পাৰোঁ এতিয়াৰ পৰা চেষ্টা কৰি যাম আৰু ভিডিঅ'টি মানে আছিলে যদি চাই ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নকৰিব তেতিয়াহ'লে ভাল থাকিব ধন্যবাদ জয় এখন নেভাৰ গিভ আপ বাই বাই থেংক ইউ